हाय फ्रेंड्स, आज আকৌ নতুন এটা ভিডিও লৈ তো আজি আমি এটা সাইট ভিজিট কৰিব আহিছো যোনটো কনস্ট্ৰাকশন সাইট আমাৰ জখলাবন্দাত চলি আছে। তো ইয়াত আপোনালোকক দেখাম কেনেকুৱা কিমানখিনি কাম হ'ল, কিমানখিনি আপগ্ৰেড হৈছে। এইটো কাম ষ্টাৰ্ট হোৱা বেছি দিন হোৱা নাই, যেহেতু আজিকালি বাৰিষাৰ দিন অলপ কষ্ট হয় কাম কৰা। তথাপি আমি গোটেই কামখিনি প্ৰচিড কৰি আছো যাতে গ্ৰাজুৱেলি কামখিনি চলি থাকে। এনেকুৱা নহয় যে কামটো ষ্টপ কৰি ৰাখি 3 মাহ 4 মাহ ৰখাই দিম, এনেকুৱা নহয়। আমাৰ কামখিনি যিমানে কষ্ট নহওক আপোনালোকক দেখাম কিমান কষ্টত কামখিনি কৰি থকা হৈছে। ডিটেইলছখিনি আপোনালোকক দেখাই দিম আৰু সাইট প্ৰিপাৰেশ্যনখিনি চাব পাৰে। ইয়াত আমাৰ যেটো মেটেৰিয়েল ষ্টক, ইফালে আমাৰ লেবাৰ সেট এটা আছে, লেবাৰ ওনাৰৰ নিজৰ আছিলে তাত ৰাখা হৈছে আৰু গোটেই মেটেৰিয়েলছখিনি ইয়াত আমি ৰাখিছোঁ যেহেতু ওপেন স্পেচ, ইয়াত কাম কৰা অলপ সুবিধা হয়। আৰু ইয়াত আমি যেটো ৰড ইউজ কৰি আছোঁ এইটো আমি JSW ইউজ কৰি আছোঁ। ইয়াত আপোনালোকে চাব পাৰে, ইয়াত এইটো JSW ইউজ কৰি আছোঁ। গোটেই এইটোতো JSW নিউ ষ্টিল লিখা আছে 550D। তো গোটেই মেটেৰিয়েলছখিনি আমি কোৱালিটি ইউজ কৰোঁ আৰু এজ পাৰ আপোনালোকৰ ক্লায়েণ্টৰ ৰিকুৱাৰমেণ্ট মতে হয়। আপোনালোকে যদি কয় টাটা ৰড লাগে, টাটা দিয়া যাব। আপোনালোকে যিটো ব্ৰেণ্ড বিচাৰে এইটো ব্ৰেণ্ডৰ আমি মেটেৰিয়েলছ দি কিনে আপোনালোকৰ কামখিনি ভালকৈ আমি কৰি দিওঁ। তো বাকী বালি আছে ইয়াতে, বালিৰ কোৱালিটি বহুত ফাৰ্ষ্ট ক্লাছ বালি আমি ইউজ কৰোঁ। বালি সদায় যাতে মাটি এনেকুৱা মিক্স নাথাকে, মাটি নাথাকে। আৰু ঢালাইৰ সময়ত সদায় আপোনালোকে মিডিয়াম টাইপৰ যেটো বালি আছে, ইমান মোটা বালিটো ইউজ কৰিব নালাগে, অলপ মিডিয়াম টাইপৰ মিক্স থাকিলে ভাল। এনেকুৱা টাইপৰ বালিবোৰ আপোনালোকে ইউজ কৰিব। এইটো পোষ্ট আমাৰ ফাৰ্ষ্ট বহোৱা হৈছিলে। বাকী ব্ৰিক্স গোটেইখিনি চলি আছে আৰু ইয়াত বৰষুণৰ দিনত অলপ পানী হয়, সেইকাৰণে এই সাইটত অলপ দিগদাৰ হৈছে কাম কৰা। তথাপিও আমি গোটেই কামখিনি চলাই আছোঁ। ইয়াত চাব পাৰে ফুটিঙৰ কাম চলি আছে। ইয়াত কেচিং লগোৱা হৈছে, কেচিং লগাই কিনে গোটেই কামখিনি কৰা হয়। আৰু দেখিছে নহয় বহুত ডেপলৈকে যোৱা হৈছে। ফুটিং ডেপ মিনিমাম ইয়াত আমাৰ 9 ফিটৰ ওপৰত আছে, তলত যোৱা হৈছে। কাৰণ ইয়াত ওপৰত অলপ মাটি ফিল আপ কৰিছিলে, মাটি ফিলিঙৰ কাৰণে গোটেই মাটিখিনি ভাঙি আহে আৰু এনেকৈ পিছত মানুহ লগাই কিনে তলৰ পৰা কেচিং লগাই ভালকৈ গোটেইখিনি উঠাই দিয়া হয়। আৰু মটৰ কণ্টিনিউ চলি থাকে যাতে পানী তলত ষ্টক হ'ব নোৱাৰে। আৰু গোটেইখিনি আমি একদম যেতিয়ালৈকে আমি অৰিজিনেল মাটি নাপাওঁ, যেতিয়ালৈকে ভাল মাটি নাপাওঁ, তেতিয়ালৈকে আমি যাওঁ। নহ'লে ওপৰত যদি আপুনি যেনে তেনে বহাই দিয়ে, তেতিয়া ধৰক ফুটিংটো কিবা কাৰণত সেটেলমেণ্ট যদি হৈ যায়, আপোনালোকৰ গোটেই বিল্ডিংটো ক্ৰেক মাৰাৰ চান্স থাকে। সেইকাৰণে যেতিয়া আপোনালোকে এনেকুৱা চিটুৱেশ্যনত কাম কৰিব, পুৰা এক্সপাৰ্ট মানুহ লাগে, এক্সপাৰ্ট টিম লাগে, নহ'লে এনেকুৱা ধৰণৰ কামবোৰ কৰিব নোৱাৰে। বহুত ইয়াৰ আগত আমাৰ 2-3টা পাৰ্টি আহি কাম কৰিব পৰা নাই, কিন্তু ইহঁতে কৰি আছে। ইহঁতে বহুত ভাল কাম কৰে। আমাৰ অলৰেডি 3-4টা ছাইডত এনেকুৱা চেলেঞ্জিং কামবোৰ কিছু অলৰেডি কৰি আহিছে। তো সেইকাৰণে ইহঁতক মাতা হৈছে, ইয়াতো কৰি আছে। তো অলৰেডি আমাৰ ইয়াত কলম এটা হৈ গ'ল, ঢালাই হৈ গ'ল। এইটো সাইড অলপ ডাউন হয়, যাৰ কাৰণে ইয়াত ডেপটো আৰু অলপ বেছি যাব লগা হৈছে। অলৰেডি কলম ঢালাই হৈ গ'ল আৰু গোটেই ইয়াত ঢালাই হ'ব, গোটেই আপোনালোকৰ ফ্ৰণ্টলৈকে গোটেই ধুনীয়া হ'ব। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। এনেকুৱা ভিডিঅ' আপুনি একেলগে শ্বেয়াৰ কৰিব যাতে অসমৰ মানুহ চবে গম পায় যে এনেকুৱা ধৰণৰ কোম্পানী এটা আছে, আমাৰ একো টেনশ্যন নোহোৱাকৈ আমাৰ কামখিনি কৰি দিয়ে। আপোনালোকৰ একো হেডেক ল'ব নাথাকে, গোটেই কামখিনি আমি আপোনালোকক কৰি দিম। জাষ্ট আপোনালোকৰ লগত এগ্ৰিমেণ্ট থাকিব। আপোনালোকৰ যিটো মেটেৰিয়েলছ হওক, যি মেটেৰিয়েলছে আপোনালোকে কয় সেইটো মতে আমি গোটেই মেটেৰিয়েলছখিনি আমি আপোনালোকক দিম। আৰু ইচ এণ্ড এভৰি বস্তু, এটা বস্তু আপোনালোকক আগতে কৈ দিয়া হ'ব যে আপোনালোকৰ কনষ্ট্ৰাকশ্যনৰ সময়ত কি বস্তু লগাম। যেনেকুৱা ৰডৰ পৰা ষ্টাৰ্ট কৰি ৰড, চিমেণ্ট, বালি কেনেকুৱা লাগিব। তাৰপিছত ফিনিচিঙৰ সময়ত আপোনালোকে টাইলছ কোনটো ব্ৰেণ্ডৰ লাগিব, টাইলছ 2x2 নে 2x4, এই গোটেইখিনি লিখা থাকিব। এনেকুৱা নহয় যে জাষ্ট আপোনালোকক কৈ দিছোঁ, মুখত আপোনালোকৰ নাথাকে, গোটেই ডিটেইলছ লিখা থাকিব উইথ ব্ৰেণ্ড। পিছত যেতিয়া আপোনালোকে কাম ষ্টাৰ্ট হ'ব, যেতিয়া ইমপ্লিমেণ্ট কৰা হ'ব, তেতিয়া আপোনালোকে গম পাব যে বস্তুবোৰ ছেম লাগিছে নাই। আৰু আমাৰ উইথ ভেৰিফিকেশ্যন থাকে, ক্লায়েণ্টে ভেৰিফাই কৰি দিয়ে যে না ঠিকে আছে, এই বস্তুবোৰ আমি এগ্ৰিমেণ্টত কথা পতা হৈছিল, সেইমতে আমাৰ কাম হৈছে। সেইকাৰণে আপোনালোকে সদায় ভাল কোম্পানী এটা চাব, ভাল মানুহৰ লগত চাব। আৰু প্ৰিভিয়াছ কিছুমান কনষ্ট্ৰাকশ্যন ছাইট আপোনালোকে ভিজিট কৰিব। যিমান যি নহওক আপোনালোকে ভিজিট কৰি ল'ব, প্ৰিভিয়াছ ক্লায়েণ্টৰ আপোনালোকে ৰিভিউ লৈ ল'ব যে ইহঁতে ভাল কাম কৰিছে নাই, কেনেকুৱা হৈছে, কামত কিমান হেডেক দিছে। আপোনালোকে কামটো দিছে হেডেকৰ পৰা বাচিবলৈ, টেনশ্যনৰ পৰা বাচিবলৈ। যদি উল্টা আপোনালোকৰ টেনশ্যন হৈ যায়, তেনেকুৱা কাম যিকোনো কোম্পানীক দিয়াতকৈ নিদিয়াই ভাল, আপোনালোকে নিজে কৰাই ভাল। তো সেইকাৰণে আপোনালোকক কৈছোঁ, আপোনালোকে আগত জাষ্টিফিকেশ্যন লওক, আগত আপোনালোকে চাই লওক, চবফালে চালি জাৰি চাই ল'ব, তাৰপিছত আপোনালোকে নিজৰ কামবোৰ দিব। তো আমাৰ এইটো গোটেই ছাইটটো দেখালোঁ আপোনালোকক। আৰু আমাৰ নতুন ছাইট ইয়াত ষ্টাৰ্ট হ'ব জখলাবন্ধা এৰিয়াত। আপোনালোকক আৰু আপডেট দি থাকিম। আৰু এইটো কাম যেতিয়া ওপৰত উঠি থাকিব, লাহে লাহে আপোনালোকক ডিটেইলছ দেখাই থাকিম। তো ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।